নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টো হ'ল যে আপোনালোকে যিসকলে নতুনকৈ ছাগলী পালন কৰিম বুলি ভাবি আছে, মনতে বা এতিয়ালৈকে ছাগলী ঘৰ বনাম বুলি ভাবি আছে, বনোৱা নাই, ছাগলী ঘৰ কেনেকৈ বনাব লাগিব আৰু ছাগলী প্ৰথম কি জাতৰ পুহিব, কেনেকৈ পুহিব, সকলো ইনফৰ্মেশ্যন পাব। কাৰণ মই বেছি দিন হোৱা নাই, মোৰ প্ৰায় 6 মাহ হৈছে, বেছি দিন হোৱা নাই। 6 মাহৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক এটা কথা ক'বলৈ লৈছোঁ যে কেনেকুৱা ধৰণৰ ছাগলী আনিব লাগিব, প্ৰথমতে কি ছাগলী পুহিব লাগিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি যিসকলে আপোনালোকে প্ৰথম ছাগলী পালন কৰিম বুলি ভাবি আছে, সেইসকলে প্ৰথম কি কৰিব লাগিব, লোকেল ছাগলী পুহি কিছুমান এক্সপিৰিয়েঞ্চ গোটাই ল'ব লাগিব। মিনিমাম 1 বছৰ 6 মাহ আপোনালোকে লোকেল ছাগলী পোহক। লোকেল ছাগলী পোহাৰ পাছত আপোনালোকে বিটেল ছাগলী কিনিব পাৰে। বিটেল নহ'বা বাৰবাৰী চিৰহি জাতৰ উন্নত জাতৰ পুহিব পাৰে। সিহঁতৰ লগত ক্ৰছ কৰাব বিচাৰে যদি কৰিব পাৰে। কিন্তু প্ৰথম মই ৰিকমেণ্ড কৰিম যে আপোনালোকে প্ৰথমতে লোকেল ছাগলী গাঁৱৰ পৰা উঠাব। যিহেতু গাঁৱৰ পৰা উঠালে আপোনালোকে কিছুমান নিয়মত ধৰক গাঁৱত পোহে, সেইসকলে নিয়ম মানি চলিব। নিয়মত পোহে কি আৰু ধৰক আপোনাৰ বেমাৰ আজাৰ খুব কম থাকে গাঁৱৰ ছাগলী। কিন্তু বেপাৰীৰ পৰা কেতিয়াও আপোনালোকে ছাগলী নল'ব, কাৰণ বেপাৰীৰ পৰা ছাগলী ল'লে আপোনাৰ মৰ্টেলিটি চান্সটো বেছি থাকে। মোৰ তেনেকুৱা হৈ গৈছে। সেইকাৰণে মই আপোনালোকক ৰিকমেণ্ড কৰিম যে আপোনালোকে গাঁৱৰ পৰা লোকেল ছাগলী উঠাব। অলপ ভাল মিনিমাম আপুনি যদি বৰ্ণশংকৰ জাতৰ লগত ধৰক বিটেল আৰু চিৰহিৰ লগত যদি আপুনি ক্ৰছ কৰোঁ বুলি ভাবে, তেতিয়া 1 বছৰ বা 1 বছৰ ছাগলী ল'লে বেছি ভাল হয়। কাৰণ 1 বছৰ ছাগলীজনী ওখ হয়। কাৰণ মোৰ যদি আপোনালোকে দেখুৱাই চেউৰী হয়, সিহঁতৰ আৰু অকণ হাইটটো লাগিছিলে, কিন্তু চেউৰীৰ কাৰণে হাইটটো কম বাৰু। কিন্তু 1 বছৰ বা 2 বছৰ হ'লে বেছি ভাল। আৰু 1 বছৰ মিনিমাম 1 বছৰ 2 দাঁত, আৰু সেইটো হিচাপত ল'লে আপোনালোকৰ কাৰণে ভাল। আৰু নেক্সট আপোনালোকক এতিয়া দেখিবলৈ লৈছে যে আপোনালোকে ছাগলী ঘৰ কেনেকৈ বনাব। আপোনালোকে এতিয়া দেখিবলৈ পাইছে, এইটো মোৰ ইভেণ্টলি দেখুৱাই দিছোঁ, এইটো ছাগলী ঘৰ, সম্পূৰ্ণ এইটো ছাগলী ঘৰ আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে ভিডিঅ' স্ক্ৰীণত দেখিবলৈ পাইছে ছাগলী ঘৰটো। এইটো হ'ল আমাৰ ছাগলী ঘৰ। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে তলৰ পৰা প্ৰায় 3 ফুট ওখ হ'ব। আৰু এইফালে দলং হয় এখন। দলং খটালিকৈ লগাই দিওঁ। এইটো খটালিত উঠিলে এইফালে এখন দলং লগাই দিওঁ। নেক্সট আৰু এটা খটালি আছে, আপোনালোকে দেখিবলৈ পাইছে এইটো মাজত। এইটো খটালি উঠিলে হ'লে ইয়াত দলংখন লগাই দিওঁ। যাতে এইফালে এটা খটালি আছে, এনেকৈ মই খটালি বনাই থৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। এনেকৈ আৰু এখন দলংকৈ মই ব্যৱহাৰ কৰোঁ। আপোনালোকে এইটো হাইটটো দেখিবলৈ পাইছে, মাটিৰ পৰা প্ৰায় 3 ফুটমান ওখ হ'ব লাগিব চাংখন। সেইটোৱে আৰু আজিৰ ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাই থাকিবলৈ।